নমস্কাৰ জনাইছোঁ নতুন এটা ব্লগছলৈ ঘৰুৱা ব্লগছ হয় আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে আগতে পায়। আলোচনা কৰিম বুলি ভাবিছোঁ আজি। সকলোৱে দেখি আছে যে কৰোনাৰ বহুত এটা ভয়ংকৰ প্ৰকোপ পৰিছে সকলো অল অভাৰ ইণ্ডিয়াতে আৰু এইটো আমি যিসকল দৰিদ্ৰ লোক আমাৰ বেচিকেলি ভাৰতত বেচিকেলি 70% বেছি মানুহেই খেতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু খেতিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু তেওঁলোকৰ খেতি কাম হোৱা নাই যিকোনো কাম বন্ধ হৈছে সকলো ধৰণৰ লোকৰে এতিয়া বৰ্তমান কৰোনাৰ কাৰণে এটা মহামাৰীৰ কাৰণে সকলোৰে বিজনেছ হওক দোকান হওক সকলো ধৰণৰ কাম বন্ধ হৈ আছে কিন্তু আমি এই কৰোনাৰ মহামাৰীৰ কাৰণে আমি যিখিনি প্ৰিকশ্যন ল'ব লাগে আমি গোটেইখিনি লৈ আছোঁ। এইটো বহুত ডাঙৰ এটা মহামাৰী হয় আৰু আমি সকলোৱে বাচি থাকিবই লাগিব কিন্তু বাচি থকাৰ লগতে এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে এটা চৰকাৰক ক'ব বিচাৰোঁ যে সকলো ৰাইজকে ক'ব বিচাৰোঁ যে যিসকলে নোখোৱাকৈ আছে কিছুমান মানুহ নোখোৱাকৈও আছে কৰোনাৰ লকডাউনৰ বাবে কিছুমান মানুহ নোখোৱাকৈও আছে নোবোৱাকৈও আছে সকলো মানে বহুতৰ বিজনেছ বন্ধ হৈছে কিছুমানে খুজি খায় কিছুমানে ক'ৰবাত বিচাৰি খায় কিছুমানে সকলো ধৰণৰ বিজনেছ হওক যিকোনো ধৰণৰ দোকান হওক যিকোনো ধৰণৰ সকলোৱে বিজনেছ হওক ডাউন হৈ আছে কিন্তু চাকৰিৰ যোনখিনি গভৰ্ণমেণ্ট চাকৰি এইখিনিৰ পইচা সকলোৱে পাই আছে দৰমহাটো তেওঁলোকে পাই আছে কিন্তু হেতু বিষয়ত আমি সকলোৱে এটা বিশ্লেষণ কৰিব নাযাওঁ বিশেষ কিন্তু চৰকাৰে আমাক যিখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহ সেইখিনি চৰকাৰে এটা সহায় কৰিব লাগে আৰু সহায় কৰিছে চাউল দিছে দালি দিছে বা আৰু যোনখিনি পোৱা নাই বা যোনখিনি পাব লাগে সঠিক মানুহ সেইখিনি আচলতে পোৱাটো দৰকাৰ হয় আকৌ সেইখিনি পাব লাগে মেইনলি কিন্তু যিসকল মানুহে পোৱা নাই তেওঁলোকক চৰকাৰে চাব লাগে আৰু বহুতৰে দেখি আছোঁ বহুতৰে প্ৰব্লেম হৈছে আচলতে শিল্পীসকলে কিছুমানে অকল গানেই গায় কিছুমান সৰু শিল্পীও আছে কিছুমান ডাঙৰ শিল্পীবোৰৰ কথা নকওঁ তেওঁলোকৰ পইচাৰ কোনো হেৰি নাই কিন্তু সৰু যিখিনি শিল্পী সৰু এতিয়ালৈকে কাম কৰি আছে কিন্তু তেওঁলোকে এটা প্ৰতিষ্ঠিত শিল্পী হ'ব পৰা নাই কিন্তু তেওঁলোকে কেনেকৈ চলিছে কেনেকৈ কৰিছে সকলো চৰকাৰে চাব লাগে আমাৰবিলাকক সকলোকে চাব লাগে কিন্তু চৰকাৰে সেইটো এটা ঘোষণা কৰিব লাগিছিল শিল্পীসকলৰ কাৰণে কেনেকৈ চলিব কেনেকৈ কি কথা বহুত গুৱাহাটীখনত বহুত শিল্পী আছে কিন্তু তেওঁলোকে এতিয়া দেখিছোঁ বহুতৰে প্ৰব্লেম হৈছে আৰু সকলোৰে অল অভাৰ ইণ্ডিয়া তেওঁলোকৰ বুলি নহয় শিল্পীবিলাকৰ বুলি আমাৰ শিল্পীবিলাকৰ বুলি নহয় সকলোৰে প্ৰব্লেম হৈছে হাজিৰা কৰি খোৱা মানে দিন হাজিৰা কৰি ৰিক্সা এখন চলোৱা মানুহে কিমান দিনলৈ তেওঁলোকে ক'ত পাব কিছুমানে নোখোৱাকৈও আছে কিন্তু সেইখিনি চৰকাৰে চালে অনুৰোধ জনাইছে যে তেওঁলোকক চৰকাৰে চায় আৰু তেওঁলোকক যিখিনি খাব পোৱা নাই সেইখিনিক এটা কিবা ব্যৱস্থা কৰি দিয়ে যেন সকলোৱে চায় যেনেকৈ কৰোনা টেষ্ট কৰিছে যেনেকৈ ঘৰত গৈ তেনেকৈ সকলোৰে যদি এটা ব্যৱস্থা তেনেকৈ কৰিব পাৰি সকলো মানুহ কিছুমান ডিপ্ৰেশ্যনত ভুগিছে এতিয়া কিন্তু চৰকাৰে যোনখিনি নিয়ম মানি দিছে সেইখিনি আমি চলিবই লাগিব বিশেষ সেইখিনি নকৰিলে আমাৰ বেমাৰটো যোনটো এইটো স্প্ৰেড হৈয়ে আছে কিন্তু বেছি স্প্ৰেড হ'ব ন সেইটো কাৰণে কিন্তু আমি সেইখিনি মানিব লাগিব কিন্তু চৰকাৰে যদি সেইটো বস্তু আমাক চাই দিলেহেঁতেন সকলো মানুহকে দেখি আছোঁ ফেচবুক হোৱাটছআপ হওক যিহতে হওক ছ'চিয়েল মিডিয়াত বেয়া লাগিছে দেখি আচলতে সেইটো আৰু শিল্পীসকলেও কৈছে যিসকলে বজাই খায় বা তেওঁলোকে এটা সামান্য বজাই পইচা পায় কিন্তু সেইখিনি গোটেই বছৰটো চলিব লাগে কিন্তু তেওঁলোকে কি কৰিছে কি খাইছে সেইটো এবাৰ যদি চৰকাৰে এটা পদক্ষেপ ল'লে হয় বা যোনখিনি খাব পোৱা নাই সেইখিনি যদি ল'লে হয় এটা বিনম্ৰ অনুৰোধ জনাইছোঁ চৰকাৰলৈ সেইখিনি যেন চৰকাৰে কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব নাপাহৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ' সকলোৱে আগতে পায় ধন্যবাদ।